আগন্তুক দিনত ইপিপিএল ৰাজনীতি দলটো নোহোৱা হৈ যাব। এইটো আমাৰ এটা দীৰ্ঘ বিশ্বাস আছে। এইটো আমাৰ দীৰ্ঘ বিশ্বাস এটা আছে। ইপিপিএল ৰাজনীতি মানে কি, এইটো ৰাজনীতি দলে নহ'ব, নোহোৱা হৈ যাব। কাৰণ আমাৰ হাগ্ৰামা ছাৰে সকলো জাতি জনগোষ্ঠীক একেলগতে লৈ কাম কৰি আছে, আগন্তুক কাম কৰি থাকিব। প্ৰশ্ন কৰিলে যে ইপিপিএল চৰকাৰ হাগ্ৰামা ছাৰে আমাক একো কৰা নাই। আচ্ছা, এই বিটিচিৰ যিমানখিনি উন্নয়ন আছে, ইউনিভাৰ্চিটিৰ পৰা, মেডিকেল কলেজৰ পৰা, কেঞ্চাৰ মেডিকেল পৰা, CITৰ পৰা, কি কৰা নাই ছাৰে? ইঞ্জিনিয়াৰিং কলেজৰ পৰা, ল' কলেজৰ পৰা, এভৰিথিং কোনে আনা? আমাৰ হাগ্ৰামা ছাৰে আনা। আকৌ আমাৰ এই যিটো অলপ আগতে কৈ গ'ল যে এই মাছুৱাঘাটৰ দলংটো আমাৰ চিফ ছাৰে অপেনিং কৰাৰ পিছত কিবা কাৰণত 5 বছৰ নোহোৱা হ'ল। সেই কামটো আমাৰ BTCৰ পৰা চেংচন কৰি দিছিলে, সেই ইপিপিএল চৰকাৰে কি কৰিলে, এইটো ৰেজেক্ট কৰি দিলে। কৰি দিয়াৰ পিছত কামটো বন্ধ কৰি দিলে। তেনেহ'লে আমাৰ ইউপিপিএল কি কৰিলে? আমি ৰাইজে গোটেইবিলাক মানুহে গম পালোঁ। কাৰণ আমাৰ BTCত BPF বাহিৰে আৰু একো চিন্তা কৰি লাভ নাই, আমি কৰাও নাই। যেতিয়া 2003 পৰা আপোনাৰ আমাৰ BTCৰ BPF দলটো গঠন হৈছে, তেতিয়াৰ পৰা আমি জন্মগতভাৱে এইটো দলত লাগি আছোঁ। আগন্তুক দিনত আৰু লাগি থাকিম। আগন্তুক দিনত ইপিপিএল ৰাজনীতি দলটো নোহোৱা হৈ যাব। এইটো আমাৰ এটা দীৰ্ঘ বিশ্বাস আছে। এইটো আমাৰ দীৰ্ঘ বিশ্বাস এটা আছে। ইপিপিএল ৰাজনীতি মানে কি, এইটো ৰাজনীতি দলে নহ'ব, নোহোৱা হৈ যাব। কাৰণ আমাৰ হাগ্ৰামা ছাৰে সকলো জাতি জনগোষ্ঠীক একেলগতে লৈ কাম কৰি আছে, আগন্তুক কাম কৰি থাকিব। আৰু বাহিৰত আমি যেনেকুৱা প্ৰভাৱ দেখা পাইছোঁ, আজিলৈকে আমাৰ BTCত একো প্ৰভাৱ নাই। আমাৰ যিটো BTCত মানুহ যিবিলাক আছোঁ, আমি মাইনৰিটি মানুহ হওক, আদিবাসীয়ে হওক, বড়োই হওক, নেপালী হওক, গাৰো হওক, 26টা জাতি যে আমি বসবাস কৰি আছোঁ, সকলোৱে ভাই ভনীৰ নিচিনা মিলিজুলি খাই আছোঁ। আমাৰ একো অসুবিধা নাই। যিমান দিনলৈকে আমাৰ ছাৰ আছে, ইমান দিনলৈকে আমাৰ অসুবিধা নাই আৰু ভৱিষ্যতে নাহিব। এইটো আমি দীৰ্ঘ বিশ্বাসী আছোঁ আৰু থাকিম। ট্ৰেক্টৰ জিৰ'টো বাজি দিয়ক, এইটো ৰাজনীতি দলে নাথাকে। জিৰ'টো পিছৰ কথা, মানে ৰাজনীতি দল হিচাপত এইটো BTCত নাম গোন্ধই নাই, নাইকিয়া হৈ যাব। এইটো নাম গোন্ধ নোহোৱা হৈ যাব। এইটো ৰাজনীতি দল বুলি আছিল যে BTCত, এইটো নোহোৱা হৈ যাব। ক্লিয়াৰ? আৰু আমাৰ শিউলি মেডাম, আমাৰ 3 নং LAC যিটো কেণ্ডিডেট শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ ডাঙৰীয়াৰ ৱাইফ শিউলি মহিলাৰী ডাঙৰীয়া, ইটো বিপুল ভোটত জয় হ'ব। এনেকুৱা ভোটত জয় হ'ব, তাৰ অপজিশ্যন পাৰ্টিবিলাকে ভোটে নাপাব, জিৰ' পাব। ইটো একদম বৃহৎ, মানে আমাৰ যিমানখিনি কেণ্ডিডেট আছে গোটেইবিলাকতকৈ আমাৰ শিউলি মহিলাৰী ডাঙৰীয়াই মানে ভাল এটা মাৰ্জিং লৈ কিনে মিনিষ্টাৰ পাই যাব, অসুবিধা নাই আমাৰ কাৰণে। এইটো আমি দীৰ্ঘ বিশ্বাসী আছোঁ, আমি কাম কৰি আছোঁ, আগন্তুক আৰু কৰি থাকিম বাছ।